বন্ধুসকল, যেতিয়া এজন ইউটিউবাৰে তেওঁৰ নতুন চেনেল এটা খোলে তেতিয়া তেওঁৰ আটাইতকৈ ডাঙৰ কনফিউজনটো হয় যে কি টপিকছ লৈ আমি চেনেলটো ষ্টাৰ্ট কৰিম। মূৰত বহুত ধৰণৰ চিন্তা থাকে, কিন্তু আমি ডিচাইড কৰিব নোৱাৰোঁ যে আমি কি টপিকছ লৈ আমি আমাৰ চেনেলটো ষ্টাৰ্ট কৰোঁ। এতিয়া মূল কথাটো হ'ল কিছুমানে ফেচ কেম ভিডিঅ' বনাব পাৰে আৰু কিছুমানে ফেচ কেম ভিডিঅ' বনাব নোৱাৰে। কিছুমানে ফেচ কেম ভিডিঅ' বনাব লাজ কৰে, কিছুমানে হয়তো ভাবে তেওঁ কেনেকুৱাকৈ কেমেৰাৰ ওচৰত ফেচ হ'ব, তেওঁ কেনেকুৱাকৈ ভইচ দিব, তেওঁৰ মাতটো হয়তো ভাল নহয়, এনেকুৱা বহুত ধৰণৰ চিন্তা থাকে। আৰু তেতিয়া তেওঁলোকে ভাবে যে যদি আমি কিবা প্ৰকাৰে আমি যদি আমাৰ ফেচো নেদেখুৱাকৈ আমি আমাৰ ভইচো নিদিয়াকৈ যদি আমি চেনেল ষ্টাৰ্ট কৰিব পাৰোঁ আৰু আমাৰ চেনেলটোত বহুত বেছি ছাবস্ক্ৰাইবাৰ আৰু ভিউজ যদি হয়, তেন্তে চিন্তা নকৰিব বন্ধুসকল। আজি মই আপোনালোকৰ ওচৰত 5টা এনেকুৱা ধৰণৰ আপোনাৰ টপিকছ লৈ আহিছোঁ যিটোত আপুনি না আপোনাৰ ফেচ দেখাব লাগিব না আপোনাৰ ভইচ আপুনি দিব লাগিব। তেন্তে বলক বন্ধুসকল, আজি মই আপোনালোকক 5টা এনেকুৱা টিপছ দি আছোঁ যিটো আপুনি আপোনাৰ ভিডিঅ'ত আপুনি কেতিয়াও ফেচ দেখাব নালাগিব আৰু আপোনাৰ ভিডিঅ'ত আপুনি ভইচ কেতিয়াও দিব নালাগে, আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউজ আপোনাৰ একদম বাঢ়ি যাব। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আছাম টিপছ চেনেলটোলৈ আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। তেন্তে বন্ধুসকল, আজি মই আপোনালোকক যিকেইটা আইডিয়া দি আছোঁ তাৰ মাজত কিছুমানত আপুনি অলপ কষ্ট কৰিব লাগিব আৰু কিছুমানত আপুনি কষ্ট একেবাৰে কৰিব নালাগে। কিন্তু এটা কথা, কষ্ট নকৰিলেতো কেতিয়াও আপুনি একো নাপায়। তেন্তে প্ৰথম চেনেলটো হ'ল কুকিং। আপুনি যদি কুকিঙত ইচ্ছুক আৰু আপুনি কুকিং যদি কৰি ভাল পায় তেতিয়াহ'লে আপুনি কুকিঙৰ চেনেল এটা খুলিব পাৰে। ইয়াতে এটা কথা, কিন্তু কুকিং চেনেলবোৰ সাধাৰণতে 10 পৰা 15 মিনিটৰ হয়, কিন্তু আপুনি 4 পৰা 5 মিনিটৰ ভিতৰত আপুনি আপোনাৰ কুকিং চেনেলটো ষ্টাৰ্ট কৰক। আৰু ইয়াত আপুনি না আপোনাৰ ভইচ দিব লাগিব না আপুনি ফেচ দেখুৱাব লাগিব, আৰু আপুনি অলপ চিনেমেটিক শ্বৰ্ট দিয়ক আৰু আপুনি তলত লিখি দিয়ক আপুনি কি মছলা দিছে, আপুনি কিমানখিনি সময় কুকিং কৰিছে, আপুনি কেনেকুৱাকৈ বনাইছে, সেইখিনি তলত আপুনি সুন্দৰকৈ লিখি দিয়ক। আৰু লগতে আপুনি অলপ ভাল মিউজিক দি দিয়ক। এনেকুৱা ভিডিঅ'বোৰত বহুত বেছি ভিউজ হয়, কাৰণ চাওক মই কিবা এটা কুকিং শিকিবলৈ বিচাৰিছোঁ, মই 15 মিনিটৰ ভিডিঅ'টোৰ ঠাইত মই 4 মিনিট 5 মিনিটৰ ভিডিঅ'টো চাবলৈ বেছি প্ৰেফাৰ কৰিম, কাৰণ মই আগৰ পৰাই অলপ হ'লেও কুকিং জানো। গতিকে মই চিন্তা কৰিম যে মই 15 মিনিটৰ ভিডিঅ'টো চাই পেলাই মই সময় নষ্ট কৰাতকৈ মই 4-5 মিনিটৰ ভিতৰত গোটেই আইডিয়াটো লৈ লওঁ। আৰু আজিকালি মানুহৰ সময় নাই যে তেওঁ 15 মিনিট 20 মিনিটৰ ভিডিঅ' চাই পেলাই তেওঁৰ সময় নষ্ট কৰিব, তেওঁ 4-5 মিনিটৰ ভিডিঅ'টো চাবলৈ বেছি ইচ্ছুক হ'ব, আৰু এনেকুৱা ভিডিঅ'বোৰ বহুত বেছি চলে আজিকালি। কিন্তু দ্বিতীয় আইডিয়াটো হ'ল চাটবট। ইয়াত আপুনি অলপ কষ্ট কৰিব লাগিব। কিন্তু চাটবট মানেনো কি? চাটবট মানে হ'ল আপুনি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপত যোনটো চাট কৰি থাকে আপুনি, মানে এজন ল'ৰাই এজনী ছোৱালীৰ লগত কথা পাতি থাকে, ল'ৰাটোৱে মেছেজ কৰি আছে, ছোৱালীজনীও মেছেজ কৰি আছে, মানে সম্পূৰ্ণ চাটটো চলি থাকে। ইয়াত কি হয়, ইয়াত যোনটো ষ্টৰি ক্ৰিয়েট হয় অডিয়েঞ্চে সেই ষ্টৰিটো চাই খুব বেছি ভাল পায় আৰু ইমান ভিউজ হয় যে আপুনি অনুমান কৰিব নোৱাৰিব। আৰু আচলতে এই চাটবটবোৰ কিন্তু এজনেই কৰি থাকে আৰু মানে এটা ভাল ষ্টৰি ক্ৰিয়েট কৰে, আৰু বাছ কি কৰে, তেওঁ সেইটো স্ক্ৰীন ৰেকৰ্ডিং কৰি বাছ আপলোড কৰি দিয়ে। মাত্ৰ আপুনি ইমানেই কৰিব লাগিব যে আপুনি এটা ভাল ষ্টৰি ক্ৰিয়েট কৰক আৰু আপুনি ভাল ষ্টৰিৰ ওপৰত আপুনি চাটটো বনাওক সম্পূৰ্ণ। নেক্সটটো হ'ল আপুনি স্কেলেটন কমেডি ভিডিঅ' বনাব পাৰে, যেনে এতিয়া বহুত সোনকালে গ্ৰ' হোৱা চবেই স্কেলেটনৰ ভিডিঅ'বোৰ। ইয়াত আপুনি কৰিব লাগিব কি, ইয়াত আপুনি যাক ৰ'ষ্ট কৰিব বিচাৰে তেওঁৰ এতিয়া সৰু ভিডিঅ' লৈ লওক আৰু তাত আপুনি অলপ মিমছ এড কৰি দিয়ক। আপুনি তাত কংকালবোৰ লৰচৰ হৈ থকা দেখি পায়, তেনেকুৱাকৈ আপুনি তাত তেনেকৈ কংকালবোৰ অলপ লৰচৰ কৰাই দিয়ক। মাত্ৰ আপুনি কৰিব লাগিব কি, আপুনি তলত মাত্ৰ লিখি দিয়ক কি হৈ আছে কি হোৱা নাই, আপুনি সম্পূৰ্ণ কথাটো আপুনি তলত লিখি গৈ থাকক। আৰু ইয়াত আপুনি স্কেলেটনৰ সলনি আপুনি অন্য কিবা দিব পাৰে, সেইটো আপোনাৰ ক্ৰিয়েটিভিটিৰ ওপৰত কথা। কিন্তু আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বৰ্তমান বহুত বেছি চলি আছে, য'ত আপুনি না ভইচ দিব লাগিব না আপুনি আপোনাৰ ফেচ দেখুৱাব লাগিব। নেক্সটটো হ'ল ড্ৰয়িং। আপুনি যদি ড্ৰয়িং ভাল পায় তেন্তে আপুনি হাউ টু ড্ৰয়িং বুলি এটা চেনেল খুলিব পাৰে। ইয়াত আপুনি মাত্ৰ ড্ৰয়িং কৰি দেখুৱাওক, আপুনি না আপোনাৰ ফেচ দেখুৱাব লাগিব না আপুনি আপোনাৰ ভইচ দিব লাগিব। মাত্ৰ ইয়াত আপুনি মিউজিক দিয়ক আৰু মিউজিক বিটৰ হিচাপত আপুনি অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিয়ক, আৰু মাত্ৰ ইয়াত আপুনি অলপ বুদ্ধি লগাই ভালদৰে আপুনি এডিটিং কৰি দিয়ক। হাউ টু ড্ৰ চেনেলবোৰ মানুহে বহুত বেছি চায় আৰু সৰু ল'ৰা ছোৱালীটো এই চেনেলবোৰ খুব বেছি ভাল পায়। আপুনি যদি কাৰ্টুন বনাব পাৰে তেতিয়াহ'লে আৰু বেছি বহুত ভাল কথা। নেক্সটটো হ'ল ইয়াত মাত্ৰ আপোনাক এটা মোবাইলৰ আৱশ্যক হ'ব। এইটো বহুত ইজি আৰু চিম্পুল হয়। কিন্তু আপুনি যদি ফটো এডিটিং কৰিব পাৰে মোবাইলত তেতিয়াহ'লে আপুনি পিকচাৰ্ট, LR, আপোনাৰ এয়াৰ ব্ৰাছ এইবোৰত আপুনি ফটো এডিটিং কৰি দেখুৱাওক। বা আপুনি যদি এডিটিং কৰিব নাজানেও তেতিয়াহ'লে আপুনি ইউটিউবত চাৰ্চ কৰক। এনেকুৱা ইউটিউবত বহুত ধৰণৰ ভিডিঅ' আছে যাৰ পৰা আপুনি মোবাইল এডিটিঙৰ সম্পূৰ্ণ কোৰ্চ আপুনি শিকিব পাৰিব ফ্ৰীতে। পিকচাৰ্ট, এয়াৰ ব্ৰাছ, LR এনেকুৱা বহুত ধৰণৰ আপোনাৰ এডিটিঙৰ ভিডিঅ' আপুনি ইউটিউবত পাই যাব। আপুনি চাৰ্চ কৰক, আপুনি চাওক, আপুনি 10-12 দিনৰ ভিতৰত আপুনি সম্পূৰ্ণ শিকি যাব যে কেনেকুৱাকৈ আপুনি এইবোৰত এডিটিং কৰিব পাৰে। তাৰপিছত আপুনি ভাল ফটো এখন লওক, ভালদৰে এডিট কৰক। আপুনি থাম্বনেইলত লিখক আপুনি বিফৰ আৰু আফটাৰ, মানে আগতে এনেকুৱা আছিল এতিয়া এনেকুৱা হৈ গ'ল। আপুনি মাত্ৰ
এডিটিং কৰাৰ সময়ত আপুনি স্ক্ৰীন ৰেকৰ্ডিং কৰক আৰু তাৰ তলত আপুনি মিউজিক এড কৰি পেলাই আপুনি আপলোড কৰি দিয়ক আৰু এডিটিং ভিডিঅ'বোৰত বহুত বেছি ভিউজ আহে না আপুনি ইয়াত ফেচ দেখাব লাগিব না আপুনি ইয়াত আপোনাৰ ভইচ দিব লাগিব এডিটিং ভিডিঅ'বোৰ সেইসকলে চায় যিসকলে আগৰ পৰাই এডিটিং অলপ হ'লেও জানে আৰু আজিকালিতো এডিটিং প্ৰায় সকলোৱে জানেই কাৰণ আজিকালি যিহেতু ফেচবুক ইনষ্টাগ্ৰাম এইবোৰৰ দিন চলি আছে গতিকে অলপ এডিটিংটো কৰিবই লাগিব আৰু সেইকাৰণে আজিকালি এডিটিং ভিডিঅ'বোৰ বহুত বেছি মানুহে চায় কিন্তু তেন্তে বন্ধুসকল এই 5টা ইউটিউব আইডিয়া য'ত আপুনি আপোনাৰ না ভইচ দিব লাগিব না আপুনি আপোনাৰ ফেচ দেখাব লাগিব আৰু আপোনাৰ ভিউজ আৰু ছাবস্ক্ৰাইবাৰ একে ভৰি ভৰি আহিব ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়া প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ উৎসাহ দিয়ক যাতে মই আগলৈ আৰু ভাল ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ তেন্তে আজিলৈ ইমানেই আসাম টিপছ চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ ভালে থাকক সুস্থ থাকক